নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি হয় আৰু আপোনালোক সকলোলৈকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। এতিয়া স্কুল আহিছিলোঁ, আজি স্কুলৰ এয়া ছুটি হ'ল আৰু এতিয়া গৈ আছোঁ নেলিৰে এটা মন্দিৰ আছে, সেই মন্দিৰলৈ গৈ আছোঁ। আৰু মন্দিৰৰ ওচৰতে মানে ইমান ধুনীয়া এই চাহ বাগিচা আছে, তাকে মানে গোটেই ষ্টাফ, এয়া মোৰ স্কুলৰ ষ্টাফ হয় আৰু ষ্টাফৰ লগত অকণ ওলাই আহিছোঁ। এয়া মই পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন ইমান ধুনীয়া গোটেই সেউজীয়া সেউজীয়া চাহপাতৰ বাগান, চাহ গছৰ। আৰু এয়া আপোনালোকক মই এতিয়া চিনাকি কৰি দিবলৈ বিচাৰিছোঁ আমাৰ ষ্টাফ। এয়া প্ৰথমতে আছে মালাবা, এয়া হৈছে মালাবা, এয়া আমাৰ আস্মিনা বাইদেউ, এয়া সৰুমণি বা, আৰু এয়া হৈছে আমাৰ হেড বাইদেউ, আৰু এইফালে হৈছে আমাৰ গহিত্ৰী বা। আমি গোটেইকেইগৰাকী একেলগে এতিয়া ফুৰিবলৈ ওলাই আহিছোঁ আৰু মন্দিৰলৈও যাম। আৰু তাৰ আগতে আমি অকণমান ভাল প্ৰাকৃতিক পৰিৱেশ এটা, ধুনীয়া পৰিৱেশ এটা চাই লওঁ। এয়াই ষ্টাফ কিন্তু আমাৰ স্কুলৰ আৰু 5গৰাকী আছে, কিন্তু তেওঁলোকৰ শিৱৰাত্ৰিৰ ঘৰত পূজা থকাৰ কাৰণে বাৰু গুচি গ'ল, আমাৰ লগত এনেকৈ ওলাই নাহিলে। জিয়াই তুলিলা মুক, জিয়াই তুলিলা মুক, জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেম। এতিয়া প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়ি আহি আমি এই জেগাখিনি পালোহি। আৰু এইডাল চাওকচোন, ইমান ডাঙৰ আহঁত গছ নহয়, আৰু যি শব্দ বতাহৰ মানে চিঞৰিব লগা হৈ গৈছে, আমি কথা আমাৰ মাতেই শুনা নাযায়। তো এই জেগাখিনি ইমান ভাল লাগিলে। গছ মানে গছ গছনিটো আছেই তাত, বেলেগ গছ, লগতে চাহপাতৰ বাগানখন আৰু সেই সৰু পাহাৰখন, গছডালৰ সৈতে মানে জেগাখিনি ইমানেই ধুনীয়া লাগিছে। আমি খাবলৈ কিবা লৈ আহিছিলোঁ মানে সেই হোটেল এখনৰ পৰা সৰুকৈ মিঠাই চিঠাই কিবা লৈ আহিছিলোঁ। এতিয়া এইখিনিতে বহি খাম। আৰু এয়া আমাৰ বিলনীয়ে বিলাই আছে, পেট ভৰা বস্তু এটা আনিছোঁ আৰু খাবলৈ ন। পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা। উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায়। এটি চাউনিতে ৰাতি হ'ল এতিয়া খাই লওঁ ন। বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস। উভতাই আনিলা জীয়াই তুলিলা। পিছৰ মহিলাসকলে হাই কৈ দিয়ক। আগত যোৱা কিজন, এই দুগৰাকী আগত, বহুত আগত পালেগৈ। এয়া আমি বহুত দূৰ খোজকাঢ়ি আহিলোঁ, আৰু খোজকাঢ়ি আহি আকৌ এডাল তেতেলী গছ দেখা পালোঁ, একেবাৰে এঢলীয়া ইমান ডাঙৰ পুৰণা তেতেলী গছ। সেই আমি মন্দিৰো পালোঁহি, কিন্তু মন্দিৰত বেছি সময় নকৰোঁ, সোনকালে ঘৰো যাব লাগিব, ইছ্যু আছে ঘৰত যিহেতু। সেয়াই আৰু মোৰ মোবাইলটো চাৰ্জ নাছিলে, চাৰ্জ দিব পাহৰিছিলোঁ, বেটাৰী অলপ ল' মাৰিছে। সোমাই যাওঁতে সেই নাম ধৰি থকা কৰিছিলোঁ। এয়া আমি মন্দিৰ পালোঁহি, আৰু মন্দিৰৰ ওপৰত সেইপিনে চাওকচোন, শিৱলিংগটো, আৰু শিৱলিংগৰ ওপৰত যিটো সাপ, একদম অৰিজিনেল যেন লাগিছে, দেখি খুব ভাল লাগিছে। আৰু ইয়াৰ ওচৰ মানে সন্মুখতে কেইখনমান এনে সৰু সুৰা দোকান খুলি লৈছে। সেয়ে আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাম।
এয়া আমি মন্দিৰৰ পৰা ওলালোঁ আৰু মোৰ মোবাইলটো ছুইচ অফ হৈ যাবগৈ তো সেয়ে ঘৰত গৈ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, কালি কি হ'ল জানেনে, মোবাইলটো ছুইচ অফ হৈ গ'লগৈ আৰু ভিডিঅ' কৰাও নগ'ল। তাৰপাছত আৰু ঘৰত গৈ চাৰ্জ দি পিনি ঘৰতো ইমান বিজি হৈ থাকিলোঁ। তো এতিয়া আকৌ আজি নেক্সট ডে আৰু মই স্কুলৰ পৰাই ব্লগটো সামৰণি মাৰোঁ বুলি ভাবিছোঁ। অকণমানকৈ কিবা অলপ দেখুৱালোঁ আৰু ষ্টাফৰ লগত অকণ ফুৰিলোঁ, ভাল লাগিলে, মনটো ভাল লাগিলে, বহুদিনৰ মূৰত গ'লোঁ। তো সেয়াই আছিল, ভিডিঅ'টো অকণমানকৈ বনালোঁ আৰু তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বাই বাই।